প্ৰথমতে নমস্কাৰ সকলোকে বলক আজি এখন দোকান ওপেনিঙত যাওঁ কাৰ দোকান কি কথা কৈ আছো বলক আপোনালোকে আৰু লোকেশ্যনটো হৈছে আমাৰ কাকজান ভালকৈ লোকেশ্যনটো আপোনালোকক কম ৰ'ব কাকজানলৈ গৈ আছোঁ গাড়ী এখন উঠি পিনি ৰাইজ আহি পালোঁ কাকজান ৰাইজ এইখনত নহয় ৰাইজ এইখন হৈছে ফ্লাইঅভাৰখনৰ অকণমান আগত আছে ৰাইজ এইখনে হৈছে ট্ৰেণ্ডিং জিঅ' থ্ৰী ৰাইজ হয় এখন প্ৰাণজিৎ দাভকৰ দোকান ৰাইজ অকণমান ভিতৰতো অহা লেট হ'ল বাৰু দিয়ক খোলা দুদিনমান হ'লেই বাৰু অপেনিং কৰা আৰু ইয়াত আপোনালোকে জাকেট হুডি পেণ্ট টি চাৰ্ট সকলোবিলাক এভেইলেবল আছে ৰাইজ কালেকশ্যন আপোনালোকে আহি পিনে এবাৰ ভিজিট কৰি চাবচোন আৰু ইয়াৰ পেনৰ কোৱালিটি চাওকচোন ৰাইজ পেনৰ কোৱালিটি কিছু সুন্দৰ পেনৰ কোৱালিটি দিয়ক ৰাইজ আৰু হুডি কোৱালিটি চাওক ৰাইজ হুডি কোৱালিটিবিলাকো ধুনীয়া ৰাইজ জাকেটতো কথা ক'বই নালাগে ৰাইজ জাকেটত বহুত ভাল কোৱালিটি দিয়ক বাৰু মিছাকৈ কোৱা নাই ৰাইজ আপোনালোকে এবাৰ আহি ভিজিট কৰি চাব ট্ৰেণ্ডিং জিঅ' থ্ৰী ৰাইজ আৰু ভিতৰত ডেক'ৰেশ্যনটো চাওকচোন কি ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো ৰাইজ আৰু প্ৰাণজিৎ দাই পাৰ্টি নামত পায়স আৰু লালমোহন দিলে আপোনালোকৰ প্ৰাণজিৎ দাক পাৰ্টিটো বিচাৰক আৰু লোকেশ্যনটো কৈ দিছোঁ নক লোকেশ্যনটো যদি আপোনালোকে লাডুগড় ফালৰ পৰা আহে জাষ্ট ফ্লাইঅভাৰখন পাৰ হৈ পাব আৰু যদি আপোনালোকে তিয়কৰ ফালৰ পৰা আহে জাষ্ট ফ্লাইঅভাৰখন ষ্টাৰ্ট হয় সেইখনতে আৰু ঠাইখনৰ নাম হৈছে বনগাঁও ৰাইজ আৰু আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই বাৰু।